Hello guys, আপোনালোক সকলোকে স্বাগতম জনাইছো টাৰ্গেট 2023 APSC আসাম ইউটিউব চেনেললৈ। গাইজ মই আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে মই ফ্লিপকাৰ্টৰ পৰা নেক্সট কি আনিলো APSCৰ কাৰণে। সো আপোনালোক এইটো ভিডিঅ'ত দেখুৱাম, আগৰ ভিডিঅ'টো মই দেখাইছো। সো আজি মই কি আনিলো আহকচোন। আৰু ইয়াৰ প্ৰাইচটো লৈছে 282 rupees। সো এইটো আনবক্সিং কৰো ফাৰ্ষ্টতে। আনবক্সিংটো চাই লওক। এটা কি বুকস আহিছে সো আপোনালোকক মই দেখাম। সো প্ৰথম আহিছে যে ইণ্ডিয়া ফিজিক্যাল এনভাইৰনমেন্ট টেক্সট বুক ইন জিওগ্ৰাফি ফৰ ক্লাছ 11। সো ক্লাছ 11 ৰ এখন জিওগ্ৰাফি বুক আহিছে। নেক্সট ক্লাছ 11 ৰ ফান্ডামেন্টালস অফ ফিজিক্যাল জিওগ্ৰাফি টেক্সট বুক ফৰ ক্লাছ 11। এইবিলাক সব NCERT বুকস মই অনলাইন ফ্লিপকাৰ্টৰ পৰা আনিছো। সো এখন হৈছে ফান্ডামেন্টালস অফ হিউম্যান জিওগ্ৰাফি টেক্সট বুক ফৰ ক্লাছ 12। এখন ক্লাছ 12 ঠিক তেনেকৈ দুখন। আৰু এখন হৈছে ইণ্ডিয়া পিপুল এণ্ড ইকনমি, এখনো টেক্সট বুক জিঅ'গ্ৰাফি ফৰ ক্লাছ 12। সো জিঅ'গ্ৰাফিৰ কাৰণে মই বহুকেইটা চেনেল ফ'ল' কৰিছিলোঁ। সো আটাইবোৰতে কৈছে যে ক্লাছ 11 আৰু ক্লাছ 12ৰ যিকেইখন NCERT বুক আছে জিঅ'গ্ৰাফি, সো সেইকেইখন পঢ়িলেই হ'ব। সো সেইকাৰণে মই ফ্লিপকাৰ্টৰ পৰা এইকেইখন বুককেইখন মই অনলাইন আনিছিলোঁ। সো আপোনালোকে এনেদৰে বুকবোৰ আনিব পাৰে। আৰু বুককেইখনত কি আছে মই যদি আপোনালোক লাগে আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ'ত দেখাবলৈ ট্ৰাই কৰিম। আৰু বুককেইখন যথেষ্ট ভালেই আহিছে, ঠিকে আছে। বাকী আৰু বহুতকেইখন বুক মই এনেকৈ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ। গোটেইবিলাক আহিলে মই আপোনালোকক ভিডিঅ' আকাৰে গোটেইবিলাক দেখাবলৈ ট্ৰাই কৰিম। সো আজি জিঅ'গ্ৰাফিৰ মোৰ ইতিমধ্যে বুককেইখন আহি গ'ল। সো এইকেইখনে হৈছে জিঅ'গ্ৰাফিৰ কাৰণে ক্লাছ 11 আৰু ক্লাছ 12ৰ NCERT বুককেইখন পঢ়িব লাগিব। সো এইকেইখন গোটেইকেইখন বুক আহিলে। সো ইমানেই। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বা ইনফৰ্মেশ্যনবিলাক APSC ইনফৰ্মেশ্যনবিলাক যদি বিচাৰে আৰু যদি ইয়াৰ লিংকটো লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব, বা আপোনালোকে ডাইৰেক্ট ফ্লিপকাৰ্ট বা আমাজন যিকোনো ধৰণৰ ৱেবছাইটত গৈ যে NCERT জিঅ'গ্ৰাফি বুক ক্লাছ 11 and 12 বুলি মাৰি দিলে আপোনালোকৰ আহি যাব। সো 4খন বুক 282 rupees লৈছে, যথেষ্ট কম দাম, ঠিকে আছে প্ৰাইচটো। সো আপোনালোকে যদি অৰ্ডাৰ দিব বিচাৰে অৰ্ডাৰ দিব পাৰে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবিলাক পাই থাকিবৰ কাৰণে APSC আৰু বহুত ইনফৰ্মেশ্যন ভিডিঅ' আহি আছে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যিমান পাৰে। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।